আপুনি এনেকৈ ঔষধ পাতি দিলে ডিমাণ্ড কৰে 20 টকা লাগিব এইটো কেলা কুকুৰটো লৈ আহ কথাবোৰ পাতিব লাগিছে চা কোৱা কথাহে কৈছো এই ক মানুহটো লৈ আহিবি আনিম মই তাকে ৰ'ব ককা কিন্তু মিছা মানে মিছা নেকি যাম মই কৈছো ন ক মানুহটো লৈ আহিবা আপুনি ঔষধ চৌষধ দিয়াটো বাদ দিয়ক বেলেগ বেলেগ কওক এইটো পাছত বিপদ হ'ব আপোনাৰ ভুলতে কিবা একো বিপদ নহয় ভুলতে কিবা ঔষধ দি কিয় নজনাকে দিছো গুৰু বিদ্যা এনে লৈছো এই নাৰী কাটি পেলাই দিয়া মানুহটো কি মানে আপুনি ডাক্তৰতকৈ আপুনি ওপৰত নেকি নহয় তেওঁলোকতকে তলত আপুনি কি দিয়ে ঔষধ ৰাইজক সুধিবা তেতিয়াহ'লে এইটো ডাঙৰ মানুহ নাই মোৰ মূল্য নাই আকৌ মই ডিমাণ্ড নকৰো আপুনি ডিমাণ্ড নকৰোঁ বুলি ক'লে কিন্তু কালি এজনে ক'লে আপুনি এনেকৈ ঔষধ পাতি দিলে ডিমাণ্ড কৰে 20 টকা লাগিব এইটো কেলা কুকুৰটো লৈ আহ কথাবোৰ পাতিব লাগিছে চা কোৱা কথাহে কৈছো এই ক মানুহটো লৈ আহিবি আনিম মই তাকে ৰ'ব ককা কিন্তু মিছা মানে মিছা নেকি যাম মই কৈছো ন ক মানুহটো লৈ আহিবা আপুনি ঔষধ চৌষধ দিয়াটো বাদ দিয়ক বেলেগ বেলেগ কওক এইটো পাছত বিপদ হ'ব আপোনাৰ ভুলতে কিবা একো বিপদ নহয় ভুলতে কিবা ঔষধ দি কিয় নজনাকে দিছো গুৰু বিদ্যা এনে লৈছো তুমি ৰাইজক সুধিবা কিমান বেমাৰী ইয়াতে ভোলা কৰিছে কিন্তু মই কেঁচা ঔষধ দিওঁ আজিলৈকেতো শুনা নাই মায়ে দিয়ে ঔষধ ডাক্তৰ কি জন্ম দিয়ে নেকি বহি লওক ইয়াৰ নাই নকৰো আৰু ৰ'ব নকৰো আৰু কিয় কিছুমান কথা মোৰ ৰাগ উঠি যায় বুজিছা উল্টা পুল্টা কৰিলে নহয় আপোনাৰ ভালৰ কাৰণে কৈছো আপুনি ঔষধ কিবা কি দি দিব পাছত বিপদ হ'ব আকৌ ৰাইজক সুধিবা কেনেকুৱা কেনেকুৱা বেমাৰী ভাল হৈছে কিন্তু মোৰ লাইচেঞ্চ নাই এইটোতো বিপদ আপোনাৰ লাইচেঞ্চ নাই মই গুৰু বিদ্যা লোৱা লাইচেঞ্চ নহ'লেতো আজিৰ দিনত নচলে কেলা পাহাৰৰ সব কেলা ঠগন কালি হ'ল আজি মেডিকেল যাবা আজিকালি হাস্পতাল যাবা এটা টানাৰ পৰা হাগনি মুচনি শৌচ কৰা কিবা কৰা আৰু লিখি দিব এই পাতকেলা ফাৰ্মাচীৰে মেডিকেলত ঔষধ পাব নাই হয়নে ৰবা মই তোমাক পঠিয়াই নিদিয়া নালাগে এতিয়া নালাগে আমাৰ নীতি নিয়মত এইখিনি চাব লাগিব ন বেলেগ এদিন চাম আপুনি এটাই ঔষধ দিয়াটো বাদ দিয়ক আৰু পাছত বিপদ হ'ব লাইচেঞ্চ নাই বুলি ক'লে নহয় আপুনি কিয় এইবুলি বেমাৰী মৰি যাব দিম কেলা মৰি যাব দিম তেতিয়াহ'লে বেমাৰীটো মৰিবলৈ দিব লাগিব হয়নে হয়নে কাৰোবাৰ ভয় মই চিকিৎসা শিকিছো নেকি কাৰোবাৰ ভয় ৰাইজে দিব ইয়াৰ ডকুমেণ্ট ৰাইজে দিব ইয়াৰ প্ৰমাণ ডাক্তৰবিলাক এনেই হ'ল আৰু নেকি ডাক্তৰবিলাক আজিকালি ডাক্তৰ এনেই হ'ল কেলা কিছুমান কাম নাই হয়নে হয়নে কি কাৰণে ইমান মানুহ ভাল কৰি থাকে সদায় আকৌ কাম নাই বুলি ইমান ভাল কৰিছো ইমান ভাল কৰিছো অল ফিটিং চিনি পায় দৰৱ অল ফিটিং পায়নে সুধি চাবা ডাক্তৰ অল ফিটিং আমাক এতিয়া এটা ঔষধ আনি মই দেখাই দিম নালাগে ৰ'ব আমাৰতো গহপুৰত এতিয়া কিমান ডাঙৰ হস্পিটেল বনালে 100 জন থাকিব পাৰে 100 কিনিব হ'লে 100 জন নহ'লে 1000 জন থাকক চিকিৎসা ক্লিয়াৰ লাগিব চিকিৎসা ক্লিয়াৰ নাই নেকি তাত আপুনি গৈছে জানো তুমি সামৰি দিয়া বুলি কৈছা নহয় নহয় গহপুৰ হস্পিটেল গৈছে নাই কেতিয়াবা মই গহপুৰ হস্পিটেল দেখাই নাই মই গহপুৰ চিনিয়েই নাপাওঁ গহপুৰ কেনেকুৱা মই চিনিয়েই নাপাওঁ কোৱাহে শুনিছো আপুনি যে কৈছে ডাক্তৰে ভাল কৰিব নোৱাৰে তাততো 100খন বিচনা থাকিব পাৰে 100 জন ৰোগী থাকিব পাৰে ভাল হৈ আছে আপুনি কেনেকুৱা কি সমস্যা হৈ আছে নো হস্পিটেলত কেনেকুৱা কি সমস্যা মেডিকেলত মই এতিয়া ক'লো নহয় তোমাক মেডিকেলত দৰৱ নাপায় লিখি দিব এপাত আমুক ফাৰ্মাচীত পাবি যা আমুক ফাৰ্মাচীৰ পৰা লৈ আহ মেডিকেলৰ ঔষধবোৰ ক'লৈ গ'ল যেতিয়া গহপুৰ বৰপুখুৰী পাৰত
হাস্পতাল আছিলে হা গহপুৰ বৰপুখুৰী পাৰত যেতিয়া মেডিকেল আছিলে আগৰ বিৰাট বিৰাট ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ পুৰণা পঢ়া ডক্তৰসকল আছিলে আমাক ঔষধ কেনেকে দিছিলে জানা এই বটলত ফিটা মাৰি দিয়ে তাক কাটি দিয়ে এপালি দুপালি তিনিপালি চাৰিপালি ঔষধ দেখিলে কেলে জ্বৰ ভাল হয় ঔষধ দেখিলেই জ্বৰ ভাল হয় আজিকালি আজিকালি আজি আৰু কালি চব শেষ বৰবাদ আপুনিয়ে ভাল কৰিব পাৰিব এই মই ভাল কৰিব পাৰিম বুলি কৈছো নেকি না আপুনিয়ে ক'লে অলপ আগত গোটেই মানুহ ভাল কৰিছে ৰাইজক সোধক ৰাইজক সোধ মই কেনেকুৱা দৰৱ দিওঁ এই ছোৱালীজনী সোধা ৰাইজক মই কেনেকুৱা ঔষধ দিওঁ তাৰমানে কেলে মৰিলে ভাল পাবা নাপাওঁ ভাই আমাৰ লাইচেঞ্চ নাই বুলি কৈছে এইটো কাৰণেহে কৈ আছে বাদ দিয়া লাইচেঞ্চ মই মাহটোৱে লাইচেঞ্চ তোমাক এতিয়া এটা ঔষধ আনি দেখাই দিম তুমি ক'ব পাৰিবনে নালাগে এতিয়াও খাই দিম মই নালাগে এই ঔষধ কোনে দিছে জানো এই মাতাই দিছে বুজিলা ঔষধ কোনো ডেলিভাৰী কৰি জন্ম দিয়া নাই মা বসুমতীয়ে দি আছে হয়নে বহি লওকচোন নাই নবহো এই নাই বহিবই লাগিব নবহো বহক ৰ'বা তোমাক দৰৱ এটাও খাই দিম নালাগে এতিয়া ৰ'ব এই ৰ'বা কি নালাগে লাগে নালাগে দৰৱ নালাগে মই হ'লে আহিম আপোনাৰ লাইচেঞ্চ নাই খাই কিবা হ'লে বিপদ আহিব যোৱা তুমি যোৱাচোন নাযাওঁ মই আপোনাৰ ঘৰলৈ আহিছোঁ কেলৈ যাম চাহ খাই যামগৈ অপৰাধ বিধান উল্কা পুল্টা কেলে কৰি আছা চাহ খাম ৰিয়েল সুধা চাহ খাবলৈ হ'লে তালৈ যাব লাগিব মোৰ ইয়াত মানুহ নাই আপুনিয়ে বনাব লাগিব আজি মই নেমানো মোৰ ইয়াত মানুহ নাই বাবা বহি লওকচোন মই একেবাৰে কলসৰীয়া বহি লওক না বহি লওক এই বগা ৰ'বা এবাৰ নিশিকাব বেলেগক ঔষধ নিশিকাব আকৌ বেলেগক শিকালে বেলেগে যা শিকি ল'ব নহয় আহক